নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এখন পাৰ্ক, যিহেতুকে আমাৰ ঘৰৰ ওচৰতে হয়, তো তাকে দেখুৱাব গৈ আছোঁ আজি। ফাইনেলি আহি পালোঁ আমি সাহিত্য মণিকূট উপবন বোলে। এই পেনেদি যাব লাগে, তো এইপিনে কলগছ আছে, ধুনীয়া কল বাগান বনাইছে। তো আহি পালোঁ আৰু সন্মুখত এইবিলাক জংঘল। প্ৰথমবাৰৰ কাৰণে আজি আহিছোঁ এখন পাৰ্কত, ধুনীয়া নমস্কাৰ জনাইছে। তো চাওক পৰিৱেশ ধুনীয়া। ফাইনেলি আহি পালোঁ দে, বহুত দিনৰ মূৰত আহিম বুলি ভাবি আছিলোঁ, তো ফাইনেলি আহি পালোঁ। ইয়াতেতো ডাঙৰ মানুহেই হেৰি কৰিছে, চিৰিয়ালটো পৰিমল শুক্লবৈদ্য দেৱৰ দ্বাৰাই শুভ আৰম্ভ কৰা যাম। খোলা আছে যিহেতুকে আহি গ'লোঁ ভিতৰত। এয়া হ'ল ভিতৰৰ পৰিৱেশ, বহুত ডাঙৰ এৰিয়া এটা বান্ধ খাই আছে আৰু ধুনীয়াকৈ জেগাখিনি। এইটো বকৈ পৰে, আমাৰ বকৈথন হাতী পৰে। তাৰপিছত আপোনালোকে পাৰ্কখন বনাইছে নাম হয়, বিভিন্ন জাতিৰ গছ আছে আৰু বিভিন্ন জাতৰ গছ আছে। ঠিক আছে, ফুল গছ আছে আৰু এই গছ পুলি আছে। আপোনালোক দুইজনে থাকে ইয়াতে? এনে আমাৰ পাঁচজন ষ্টাফ। এজন ঘৰৰ পৰা অহা যোৱা কৰে, তাৰপিছত আমি দুজন দিন ৰাতি তাৰমানে আমি অলপ ৰটেশ্যন চিষ্টেমত তাৰমানে আমি হেৰি কৰোঁ। ছাৰে আমাক তেনেকৈ তাৰমানে দিছে, মানে ৰেষ্ট লোৱাৰ কাৰণে। দুইদিন আমি খুৰাই ধুনীয়াকৈ কথাবিলাক বুজাই দি আছে আমাক। খুৰা ভাল লাগিল পাৰ্কখন ফুৰো, অলপ সৰু ইফালে আৰু এইবিলাক গছবিলাকৰ হেৰিবিলাক চাম অলপ দে, অলপ ঘূৰিবতো পাৰিম না? পাৰোঁ। ঠিক আছে খুৰা, তাৰমানে আছে এই বহা চহাৰ কাৰণে মানুহ হেৰি কৰা আছে, কিন্তু অলপ মানে জংঘলবিলাক উঠিছে, আমি লাহে লাহে কাম কৰোঁ। পুলক তেন্তে দেখিব পাব চিন্তি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম দেখিব বাবাৰ আশীৰ্বাদ লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেচোন দে। এই গ্ৰীণ হাউচত সোমালোঁ, আমাক নিমন্ত্ৰণ জনাইছে গ্ৰীণ হাউচ এই হিচাপ। এতিয়া আমি আহি গ'লোঁ গ্ৰীণ হাউচ। তো ইয়াতে আমি এইটো ধুনীয়াকৈ সাপ বনাইছোঁ, যিহেতু গ্ৰীণ হাউচ হ'লে স্বাগতম জনাইছে আমাক। তো ধুনীয়াকৈ আমি এতিয়া ভিতৰত সোমাম, কি আছে বাৰু চাই ল'ম। তো আপোনালোকেও গম পাব কি আছেনো গ্ৰীণ হাউচত। তো আহক, গ্ৰীণ হাউচত সোমালোঁ বাৰু আমি, এতিয়া কি দেখা পাওঁ। তো আপোনালোকে চাই থাকিব, আমিও দেখাই থাকিম কিমানখিনি বাৰু। তো নাম চামখিনি জানো না নাজানো সকলোখিনি জনাৰ কাৰণে চেষ্টা কৰিম বাৰু। ফুলপাত ধুনীয়াকৈ গছ ধুনীয়া হৈ আছে, মজা ভাল লাগছে। 360 এটা ভিউ দেখাই আছে আপোনালোকে। গছৰ নামবিলাকে নাজানিলোঁ নহয়, তো নাম ফুলক লগাই থ'লে তথাপিতো দুই এবিধৰ নাম জানিলোঁ। এইটো জহা, বাকী ভালে লাগিছিল অলপমান, আৰু যদি চাফ চিকুণ পৰিপাটিকৈ ফুল গছবিলাক ৰুলোঁ হয় তো আৰু বেছি ভাল লাগিল হয়। তথাপিতো বাৰু ভাল লাগিছে, বহুত ধৰণৰ ফুল আছে। তো নাজানোৱে আমি কি নাম, কি ফুল গছ হয়, কি ঔষধ হয়। কিছুমান ঔষধি গছো আছে লেৱলীয়া টাইপৰ। এই ধৰি লওক ক'লা গছতো আইৰণৰ কাৰণে ভাল, এই ক'লা গছতো। আৰু বহুত কপৌ ফুল আছে এই গছকেইডালত বান্ধি থোৱা। এইবিলাক কি বা, এইটো ফুলটো আমাৰো আছে কিন্তু নামেই নাজানো কি ফুল কয়। পাত ফুল বুলি জানো। আৰু এইয়া ঢেকীয়াও আছে, এইবিলাক ঢেকীয়া, খাৱা ঢেকীয়া এটা নহয় আৰু সেই ভালতে আৰু এই ঢেকীয়া, এই চাইনিজ এভৰিগ্ৰীণ বোলে। তো ভালে লাগিছে। এইবিলাক কি বা, কপৌ ফুলে হ'ব নেকি। ধুনীয়াকৈ দিছে, বান্ধি হৈ আছে ধুনীয়াকৈ। তো আহক, আপোনালোকে আহক, এবাৰ চাই যাওক। তো এনেকৈ আহি থাকিলেহে আৰু ইয়াতে থকা খুৰাকেইজনেও ভাল পাব। মানুহে বোলে দেখিবলৈ নাপায় সিহঁতে, তো আহিলে ভাল পায়। আৰু ধুনীয়াকৈ ইয়াতে বহাৰ কাৰণে বনাই দিছে বাৰু। এই ধুনীয়া গছৰ তলত 4জন মানুহ একেলগে বহি গল্প কৰি থাকিব পাৰিব, ভালে লাগিছে। আৰু প্ৰেম কৰাকেইটাৰ কাৰণে ভাল হ'ব, ধুনীয়া এখন আসন পাৰি থৈ দিছে, আহি পেলাই বহক, চাহ পানী আনে যদি কিবা খাওক। এইবিলাক ধুনীয়াকৈ পৰিৱেশ এটা দি ৰাখিছে। তো
সম্পূৰ্ণ হ'লে ভাল লাগিব আৰু যেতিয়া আৰু চাফা হ'ব। এতিয়া লাহে লাহে হৈ আছে বাৰু ধুনীয়াকৈ লং গোটেই আধৰুৱা হৈ আছে, ধুনীয়াকৈ বনাইছে, সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হৈ উঠিলে আৰু কিমান ভাল লাগিব ৰং চং কৰিলে মানে। বহুত ধৰণৰ বহুত কিবা কিবি আছে, এইবিলাক জেতুকা ধুনীয়া নাম ফলক লগাই দি থৈছে বাৰু। গছৰ পাত আহি আছে এতিয়া কোমল কোমল, বহুতখিনি নাম ফলক দিয়া আছে, কিন্তু কিছুমানত একো নায়েই, অকল নাম ফলকটো লাগি আছে। ইয়াৰ ভিংগৰাজ বোলে, তো দেখাই নাছিলোঁ। ধুনীয়া এটা ফুলি থাকে সৰু সৰুকৈ, ৰাউণ্ড গলকৈ বনাইছে, কিন্তু কি হ'ব, জংগল জংগল। দোলচম্পা, ৰজনীগন্ধাৰ নিচিনা ফুলটো, এতিয়া বন্ধ সৰু বোলে। বহুত ধুনীয়া এডাল গছ, তো উঠি আছে এতিয়া, ডাঙৰ হৈ আছে বাৰু। বহুত মূল্যৱান গছ বোলে, অগ্ৰু গছ। গছপুলিবিলাকৰ নামবিলাক লিখি থোৱা আছে। এয়া হ'ল পঞ্জিয়া। এইটো বোলে আদা, এইটো আদা, আদা হয় আদা। টাবত ৰুইছে আদাটো, তো আদাহে হয় না নহয়, গছটো হৈছে ধুনীয়াকৈ। তো চাই ধুনীয়া বনাইছে, কিন্তু অলপমান আৰু যদি ভাল কৰিলে হয় পৰিৱেশটো আৰু বেছি ভাল লাগিলে হয়। তো অলপ জংঘল জংঘল হৈ আছে না, এইবিলাক ধুনীয়াকৈ উঠা নাই। তো এইবিলাক ধুনীয়াকৈ ৰাখিলে ধুনীয়াকৈ ভাল হ'লো হয়। তো এইবিলাক চোৱা না কি ধুনীয়াকৈ ৰৈছে বাৰু, কিন্তু অলপমান পৰিৱেশটো ভাল কৰাৰ কাৰণে চাফ চিকুণ হ'ব লাগিব। চাই লওক না, ধুনীয়াকৈ মন্দিৰ ঘৰ বনাইছে, তো ধুনীয়া এটা পৰিৱেশ ভাল লাগিব আৰু। এইটো হৈছে আপোনাৰ চালকুঁৱৰী, তো চিনি পাই চাগে, এনে এল'ভেৰা বুলি কোৱা যায় আমি সচৰাচৰ। এইটো লেখাই আছে, এইটো মোৰ ঘৰতো আছে ফুলটো বাৰু, তথাপিতো ভাল লাগিছে ধুনীয়াকৈ টায়াৰ চায়াৰ দি পেলাই ৰাখিছে। মোৰো ঘৰত টায়াৰে দি ৰাখোঁ ধুনীয়া। এই কাঠআলুৰ তলত বহা এখন ধুনীয়া পাৰ্ক বনাই দিছে, আৰু সৰুকৈ আগ্ৰহ হৈ থাকে। তো সম্পূৰ্ণ কেতিয়া হ'ব নাজানো, আৰু তথাপিতো মানুহ আহি চাগে। এতিয়া ওলালোঁ আৰু, সেইপানে হাঁহিম ইপানে পক। পাৰ্কৰ পৰা আহি ঘূৰি ঘূৰি আহিলোঁ। এতিয়া আৰু চাহ একাপ খাই কিনে যাওঁ। এই মিঠাইটো ধুনীয়া লাগে খাই, কি বা নাম কয় তাকো নাজানো, কিন্তু খাই ভাল পাওঁ আৰু বিৰাট ভাল লাগে, ধুনীয়া। আৰু চাহৰ কাপটো, এনেকুৱা এটা চাহৰ কাপ খালে আৰু দিনটোৰ কাৰণে কিনো লাগে, তো খাই দিলোঁ আৰু আমি। Please subscribe, whatever. Please subscribe.